Central Committee Joint Secretary অনিতা মেম ডাঙৰীয়ানী লগতে আমাৰ মাও ডাঙৰীয়া আৰু লগতে আমাৰ মাইকেল কাশ্যপ ডাঙৰীয়া লগতে আমাৰ ইয়াত বোকাজানালে APSLC কাৰ্যকৰ্তাসকল আৰু লগতে আমাৰ বাইদেউসকল লগতে মই প্ৰথমে নমস্কাৰ মই বেছি দীঘলীয়া নকৰোঁ। আজি এলএ কমিটি মিটিং হোৱাটো ভাল লাগিছে। এনেকুৱা মিটিং যদি মাহেকত যদি 2বাৰমান বহে নহয় পাৰ্টিটো বহুত ষ্ট্ৰং হ'লে হয় আৰু সদায় এলএচি কমিটিটো অলপ হ'লে টক চেটাটো থাকিব লাগে কমিটি এইটোতো বেলেগ হ'লেতো কিবা হ'লে অলপ আহি যা অলপ কথা পাতিম এনেকুৱা ডিছকাশ্যন হ'ব লাগে। এতিয়া কি কৰিব লাগে কি নকৰিব লাগে চব ইয়াতে কথা আহি যাব। যদি আমাৰ মাজত যদি অলপ ফ্ৰেণ্ডছটো দূৰ হৈ থাকিলে নহয় কথাটো বেলেগ বেলেগ ধৰণৰ ওলাই থাকিব আৰু যদি মিটিং হৈ থাকিলে কাম কৰাও ভাল থাকিব। গতিকে আমাৰ দল যদি শক্তিশালী তুলিবলৈ 3টা বস্তু আমি শিকিব লাগিব। এটা হ'ল নাম্বাৰ পলিটিক্সটো আমি শিকিব লাগিব। আমি কেনেকুৱা ইলেকশ্যনত কিমানটা নাম্বাৰত আমি জিকিব লাগিব সেইটো আমি শিকিব লাগিব। আৰু লগতে আমাৰ কনষ্টিটিউশ্যন কথা আমি মানিব লাগিব। পাৰ্টি কনষ্টিটিউশ্যন কথা মানিব লাগিব আৰু লগতে আমি সঁচা কথা ৰাইজৰ আগত লৈ যাব পাৰিব লাগে। এই 3টা বস্তু আমি লৈ যাব পাৰিলে আমাৰ APSC দল শক্তিশালী হ'ব। কিন্তু আমাৰ দলৰ মাজত সদায় কিবা হৈ থাকে। আমাৰ মাজত কোনোবা কিবা হয় কোনোবা কিবা কৰে মই এনেকুৱা ভাল নাপাওঁ। সেইটো কথাটো কি কাৰণে হৈছে আমাৰ দলৰ মাজত সম্পৰ্কটো ফাট মিলি যোৱাৰ কাৰণে হৈছে। দলৰ মাজত সম্পৰ্ক ফাট মিলি যোৱাৰ কাৰণে আজি এনেকুৱা হৈছে। আমাৰ নহ'লে এইটো APSLC ইয়াত বহুত দিনৰ পৰা আজিৰ লগত মই 2বাৰ হ'ল বোকাজানাত মই LAC মিটিং অহাটো 2023 চনত না মই আহিছিলোঁ তাতে মিটিং হৈছিলে। তাতো আমাৰ ছাৰে অৰ্গেনাইজ কৰিছে, আমাৰ প্ৰেচিডেণ্ট ছাৰ ডাঙৰীয়াই অৰ্গেনাইজ কৰিছে, লগতে আমাৰ বংকু ডাঙৰীয়াও আছিলে, তেখেতলোকে অৰ্গেনাইজ কৰিছিলে। তেতিয়া বহুত মানুহ হৈছিলে। ঠিক তেনেধৰণৰ সেই সময়ৰ পৰা যদি আমাৰ লিডাৰ্ছবিলাক যদি ইম্পৰ্টেণ্ট দিয়া হয় গুৰুত্ব দিয়া হয় তেতিয়াহ'লে আৰু বহুত শক্তিশালী হয়। এতিয়াতো আমাৰ ৱৰ্কাৰ্ছবিলাকতো ক'ৰবাত গুচি গৈছে ক'ৰবাত গৈ আছে। গতিকে এনেকুৱা হ'ব নালাগে আগন্তুক দিনত। আৰু আগন্তুক দিনত আমি একেলগে কাম কৰিব লাগে। আমি ৰাইজৰ আগত ভাল এটা মেছেজ লৈ যাব পাৰিব লাগিব। আমাৰ মানুহ কেনেকৈ আনিব লাগে, BJP মানুহ আমি কেনেকৈ আনিব লাগে আৰু কংগ্ৰেছ হওক ACC মানুহক কেনেকৈ আমি দলত আনিব লাগে সেইটোহে আমি চেষ্টা কৰিব লাগে। তেতিয়াহে আমি নাম্বাৰ পলিটিক্সত ফাইনেলত আমি জিকিব পাৰিম। আৰু ইলেকশ্যনটো নাম্বাৰ পলিটিক্সে খেলিব লাগিব। আৰু আমাৰ দলৰ কিছুমান লিডাৰ্ছ আছে, কিছুমানটো পদ দি পেলাইও কাম নকৰে আৰু আছে।